নমস্কাৰ বন্ধুসকল, আজি আমি এই ভিডিঅ'টো ডিছকাছ কৰিবলৈ গৈ আছোঁ যে আমি কুণ্ডলী কেনেকৈ চাম। কুণ্ডলী টপিকটো বহুত ডাঙৰ এটা টপিক হয়, এটা ভিডিঅ'ত ডিছকাছ কৰাটো পচিবলে নহয়। তো ইয়াতে এখন মই প্লে'লিষ্ট এখন বনাইছোঁ। তো কণ্টিনিউ যদি আপুনি 11 নম্বৰ ভিডিঅ'টোলৈকে চাই দিয়ে, আপোনাৰ বেচিক্সখিনি ক্লিয়াৰ হৈ যাব। তাৰপিছত যদি আপুনি কোনোবা এষ্ট্ৰলজাৰৰ ওচৰতো যায়, তেনেহ'লে আপুনি তেওঁক ক্ৰছ কুৱেশ্যন কৰিব পাৰিব যে এই বস্তুটো এনেকৈ কিয় হ'ল, আপুনি কিয় মোক এইটো দিলে, এইটো নিদিলে। তো আপোনাৰ ভেলিউ ফৰ মানি হ'ব। আৰু যদি আপুনি নিজেও কিবা হিলিং প্ৰচেছত ইনভল্ভ হ'ব বিচাৰে, নিজে শিকিব বিচাৰিছে, মানুহক হেল্প কৰিব বিচাৰিছে, ডেফিনেটলি আপুনি শিকক। এডভান্স লেভেললৈকে গোটেইখিনি বস্তু ডিছকাছ কৰা আছে ইয়াতে। তো আহক আমি ষ্টাৰ্ট কৰোঁ যে আমি কুণ্ডলীখন হয় কি, ইয়াক আমি কেনেকৈ পাব পাৰোঁ। তো চবৰে নিশ্চয় কুণ্ডলী আছে, জন্মৰ সময়ত বনায়। আৰু যদি আপোনালোকৰ নাই, তেনেহ'লে আপোনাৰ তাত যদি ডেট অফ বাৰ্থ, টাইম অফ বাৰ্থ আৰু প্লেচ অফ বাৰ্থ থাকে, তেনেহ'লে আজিকালি ছিষ্টেম এনেকুৱা হৈ গৈছে যে চব মেনুৱেল বস্তু ডিজিটেল হৈ গৈছে, বেংকিং ছিষ্টেম ডিজিটেল হৈ গৈছে, আপোনাৰ অফিচ কাছাৰী চব চাৰ্টিফিকেট ডিজিটেল হৈ গৈছে। তো আপুনি কুণ্ডলীখনো আৰু ডিজিটেল হৈছে অলৰেডি। বহুতটা মানুহে আহি গৈছে, বহুতে নিজৰ নিজৰ এপছবিলাক বনাইছে, ছফ্টৱেৰ্ছ বনাইছে। তো তাৰে এটা ছফ্টৱেৰ্ছ আমি চাম যে কেনেকৈ আমি সেই কুণ্ডলীখন জেনেৰেট কৰিব পাৰোঁ। তো চিম্পলি প্লে ষ্ট'ৰত যাব, গৈ কিনে এষ্ট্ৰ'চাইজ বুলি কিনে এপ এটা ডাউনলোড কৰিব। এই এষ্ট্ৰ'চাইজ এপটোত কুণ্ডলী যি বুলি য'ত লিখা আছে তাতে ক্লিক কৰিব। তো মানুহ এজনৰ নাম দিব, ছাপ'জ কনক। তেখেতৰ ডেট অফ বাৰ্থটো দিব, তেখেতৰ প্লেচ অফ বাৰ্থটো দিব আৰু টাইম অফ বাৰ্থটো দিব। তো দিয়াৰ পাছত মেইল নে ফিমেল ছিলেক্ট কৰি কিনে জেনেৰেট হৰস্কোপ দিব। তো ইয়াতে আপোনালোকে দেখা পাইছে যে বিভিন্ন ধৰণৰ প্লেনেটছ বিভিন্ন জেগাত বহি আছে। তো কুণ্ডলী চিম্পলি সেই কথাটোৱে হয় যে আপোনাৰ জন্মৰ সময়ত যিকেইটা প্লেনেট ক'ত ট্ৰানজিট কৰি আছিল, সেই বস্তুখিনি এখন চাৰ্টত নামাই দিয়ে। তো তাতে দিয়াৰ লগে লগে এই বস্তুটো ইণ্টাৰপ্ৰিট কেনেকৈ কৰিব লাগে, সেই বস্তুটো আমি এই যিটো ছিৰিজ আছে ইয়াতে আমি পঢ়িম। ইয়াতে বিভিন্ন ধৰণৰ চাৰ্ট আছে, লগ্ন, নৱমসা, মুন, ক্লাউড, চালিত, প্লেনেট। তো এইবিলাক গোটেইখিনি যিখিনি বস্তু আছে, ছাপ'জ ট্ৰানজিটৰ এইখন মই 11 নম্বৰ ভিডিঅ'টোত আই থিংক 10 নম্বৰ ভিডিঅ'টোতে ডিছকাছ কৰি থৈ দিছোঁ। সেই ভিডিঅ'টো আপুনি চোৱাৰ পিছত ইয়াতে আহি কিনে এইখন ট্ৰানজিটখন চাব। ইয়াতে মুনৰ পৰা ট্ৰানজিট ওলাইছে, লগ্নৰ পৰা ট্ৰানজিট ওলাইছে, গোটেইখিনি বস্তুৱে মই বেচিকৰ পৰা এডভান্স লেভেললৈকে ইয়াতে ডিছকাছ কৰি থৈ দিছোঁ। তো ভিডিঅ'বোৰ যদি স্কিপ নকৰাকৈ কণ্টিনিউ চাই, গোটেইখিনি কনচেপ্ট আপোনাৰ ক্লিয়াৰ হ'ব। মাত্ৰ বস্তুখিনি এনেকুৱাই যে এদিনত নহ'ব, ডেইলি এটাকে চাব, বেছি চাব নালাগে। এতিয়া যদি আপুনি চিম্পলি আহিছে যে মই কাৰোবাৰ মেটচ মেকিং কৰিব আহিছোঁ, ৰাহি যোৰা ওলাব আহিছোঁ, মেটচিঙত যাব, গৈ কিনে বইজ নেম কিবা এটা দিলে, ছাপ'জ ভাস্কৰ, আৰু গাৰ্লছ নেম দিলে ছাপ'জ ববিতা। তো শ্ব' মেটচ দিলে। তো আপুনি জানে চাগে, নাজানিলেও 36টা আমাৰ গুণ থাকে, যিবিলাক ৰাশিৰ লগত, আমাৰ গণৰ লগত, এইবিলাকৰ লগত জড়িত হৈ থাকে। তো ইয়াতে ডিটেইলছত চালে আপুনি গম পাব যে দেখিব এইখন কুণ্ডলী, এই দুখন কুণ্ডলীৰ মেটচিং হোৱাই নাই। তেতিয়া আপুনি গম পাব নাই, এইখন কুণ্ডলী যিহেতু কম্পেটিবল নহয়, তো বেলেগ এখন কুণ্ডলীৰ লগত মিলাই চাওঁ। তেনেদৰে আৰু বেলেগ এখন কুণ্ডলীৰ লগতো মিলাই চাওঁ, তেতিয়া বেলেগ 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 পইণ্ট আহিব। ভাস্কৰ আৰু ভাস্বতী যদি মই মেটচ কৰোঁ, তেনেহ'লে 28 পইণ্ট আহিছে। তো 28 পইণ্টছ আহিলে ইয়াতে ডিটেইলছত আপুনি গম পালে, গণ মিলিছে, মৈত্ৰী মিলিছে, য়োনি মিলিছে, তৰা মিলিছে। তো গোটেইখিনি মিলিছে, আপুনি এইখিনি ডিটেইলছখিনি পঢ়িও চাব পাৰে। আৰু বস্তুখিনি যদি আপুনি এইখিনি চালে ঠিকেই আছে, কিন্তু দুজনৰে যদি কুণ্ডলীখন আপুনি পঢ়িবলৈ শিকে, তেনেহ'লে আপুনি এটা এডভান্স লেভেলত প্ৰিডিকশ্যনখিনি কৰিব পাৰিব যে মেৰেজ লাইফ কেনেকুৱা হয়। তো আহক আমি শিকিবলৈ চেষ্টা কৰোঁ যে এই চাৰ্টখন আমি পঢ়িম কেনেকৈ। তো আপোনালোকৰ মনত কুৱেশ্যন এটা হৈছে চাগে, বাৰু চাৰ্ট পঢ়িলোঁ, কিবা পঢ়িলোঁ, এইবিলাক বস্তুৱে কাম কৰে কেনেকৈ, একজেক্টলি কৰে কেনেকৈ। এই যিটো চাৰ্টত আপুনি ডিফাৰেণ্ট প্লেনেটছবিলাক দেখা পালে, পজিশ্যনবিলাক ছেট কৰি দিয়া হ'ল বাৰ্থ টাইমটো লৈ কিনে, তেওঁলোকৰ তাত ডিফাৰেণ্ট ডিফাৰেণ্ট ডিপাৰ্টমেণ্টছ এল'কেটেড হৈ থাকে। আৰু তেওঁলোকৰ নিজৰ নিজৰ এটা অৰা থাকে। অৰা মানে কি, ছাপ'জ আমি 4জন মানুহ এটা ৰুমত বহি আছোঁ, এজন ডিফাৰেণ্ট মানুহৰ এণ্ট্ৰি হ'ল, তো তেওঁক দেখাৰ লগে লগে পৰিৱেশটো ভালো হ'ব পাৰে বা বেয়াও হ'ব পাৰে। এতিয়া ছাপ'জ এই ঘৰটোৱে লিটিগেশ্যনৰ ঘৰ হয়, হাউচ নম্বৰ যিটো 6 আছে। তো লিটিগেশ্যনৰ যিটো ঘৰ হয়, আপুনি কোৰ্ট কেছ এটাত গৈছে, আৰু ইয়াতে যিটো প্লেনেট আছে তাৰ আপুনি ভালকৈ প্ৰতিকাৰ কৰি গৈছে, তাক আপুনি ভালকৈ পাৱাৰফুল কৰি যদি যায় কুণ্ডলীখন চাই কিনে, আপুনি গম পাইছে যে এইটো প্লেনেট এইটো ঘৰত আছে, তো ইয়াৰ ওপৰত মই কাম কৰি গৈছোঁ। তেওঁক যদি এই প্লেনেটটো কিয়ৰ কৰি যায়, আপোনাৰ অপজিশ্যন পাৰ্টীয়ে দেখাৰ লগে লগে আপোনাক ক'ব যে হ'ব আৰু ইয়াৰ লগত আৰু মই কি কেছ কৰিম আৰু।
কৰ্মস্থানতো ছাপ'জ কিবা প্ৰব্লেম হৈ আছে, আপুনি গম পাইছে কোনটো প্লেনেটে সেইটো ট্ৰাবল কজ কৰি আছে, তো তাক দেখাৰ লগে লগে আপুনি ক'ব পাৰিব হ'ব ইয়াক এৰি দিছোঁ আৰু ইয়াক আৰু মই কি মানে হ'ব ইয়াৰ চাকৰিটো থাকক বা প্ৰমোশ্যন দিওঁ বা যি ট্ৰাবলে নাথাকক আৰু এই ডিফাৰেণ্ট হাউচেছবিলাকৰ ডিফাৰেণ্ট ছিগনিফিকেঞ্চ থাকে, গোটেইখিনিয়ে আমি ডিছকাছ কৰিম ইয়াতে। আৰু আপুনি যদি এই বস্তুখিনি শিকিব পাৰে আপোনাৰ নিজৰ লগতে নিজৰ ফ্ৰেণ্ডছ ফেমিলি চবৰে আপোনাৰ লাইফৰ 50% প্ৰব্লেমটো এনেই ছল্ভ কৰি ল'ব পাৰিব। 50% বুলি মই কিয় কৈছোঁ, কাৰণ আপুনি যদি ভাগ্যত বিশ্বাস কৰে আপুনি কৰ্ম কৰিবই লাগিব। কাৰণ নীৰজ চোপ্ৰাই ৰিচেণ্টলি অলিম্পিকত গ'ল্ড মেডেল পাইছে, 87.something মিটাৰ দলিয়াইছিল, তাতকৈ বেছি দলিয়াব পৰা মানুহো আছিল তাতে। তেওঁক আপুনি ক'ব নেকি লাকি বুলি কিনে, কিন্তু তেখেতক লাকটো হেল্প কৰাৰ কাৰণেতো গ'ল্ড মেডেল পাইছে। নহ'লেতো তাতকৈ বেছি দলীয় মানুহো তাতে এক্সিষ্ট কৰিছিল ন, কিন্তু তেওঁক লাকি বুলিও ক'ব নোৱাৰে। কেছটো আপোনাৰ এনেকুৱা হৈ যায়, কাম আপুনি কৰিবই লাগিব, আপোনাৰ চাকৰি লাগে জবত এপ্লাই কৰিবই লাগিব, এক্সাম দিব যাবই লাগিব। কিন্তু যদি আপুনি ইয়াতে প্লেনেটকেইটা আপুনি চাই যায় আপোনাক হেল্প কৰিব, ডেফিনেটলি এক্সামত হেল্প কৰিব। যিখিনি আপুনি কাম কৰে 100% সেই কামৰ ৰিজাল্ট আপুনি পাবই পাব। তো আহক এই বস্তুটো চাৰ্টখন হয় কি আমি ষ্টাৰ্ট কৰোঁ বুজিবৰ কাৰণে। ইয়াতে এল লিখা থাকিলে আৰু যিটো নাম্বাৰ লিখা থাকিব সেইখনক আমি লগ্ন কুণ্ডলী বুলি কওঁ। ইয়াতে 1 নম্বৰ কি আছে, মেষ লগ্ন, মেষ বা ইংলিছত আমি এৰিজ বুলি কিনে কওঁ। তো এইখন এৰিজ এচেণ্ডেণ্টৰ কুণ্ডলী হয়, এচেণ্ডেণ্ট মানে লগ্ন আৰু জাতক যিটো কওঁ আমি, আৰু এইটো হ'ল মেষ লগ্নৰ জাতকৰ কুণ্ডলী। জাতক মানে পাৰ্চনজন, মানুহজনৰ বিষয়ে আমি ৰেফাৰ কৰি আছোঁ। তো 1 লিখা আছে, এল লিখা আছে, গম পাইছে মেষ লগ্ন। আৰু মেষ লগ্ন বুলি কোৱাৰ লগে লগে তাৰ মালিক হ'ল মংগল, মানে এইকেইটা ৰাশি হয়, এইকেইটা ৰাশি আৰু ইয়াতে থকা এতিয়া প্লেনেট হয়, ৰাশিৰ অধিপতি মানে। তো মংগলক 2টা ৰাশি আছে মংগলৰ তাত, যে বৃশ্চিক আৰু মেষ। শুক্ৰৰ 2টা ৰাশি আছে আপোনাৰ এই বৃষ আৰু আপোনাৰ তুলা। বুধ দেৱতাৰো আপোনাৰ 2টা ৰাশি আছে, মিথুন আৰু কন্যা। চন্দ্ৰৰ এটা আছে, সূৰ্যৰ এটা আছে, বৃহস্পতিৰ 2টা আছে আৰু শনিৰ 2টা আছে। তো এই হাউচেছবিলাকৰ এটা এটা অ'নাৰ আছে, সেইবোৰ মই কৈছোঁ ন, 1 লিখা আছে গম পাইছে বৃষ, তেখেতৰ অ'নাৰ হ'ল মংগল দেৱতা। ঠিক তেনেদৰে আপুনি 12 লিখা আছে বৃহস্পতি, মীন ৰাশি, এইটো মীন ৰাশি, তেখেতৰ অ'নাৰ হ'ল বৃহস্পতি দেৱতা। আৰু ঠিক তেনেদৰে এইখিনি হ'ল ৰাশিবিলাকৰ মাজৰ ফ্ৰেণ্ডশ্বিপ আৰু এনিমিটি। বুধ দেৱতাৰ লগত যিখিনি আমাৰ দানৱগণৰ দেৱতাসকল আছে, শনি শুক্ৰ ৰাহু কেতু, তেখেতসকলৰ লগতো গোটেইখিনিৰ লগতে ফ্ৰেণ্ডশ্বিপ আছে। আৰু আমাৰ দেৱগণৰ আপোনাৰ সূৰ্য আৰু বৃহস্পতি দেৱৰ লগত ফ্ৰেণ্ডশ্বিপ আছে। বাকী ৰঙা যিটো মাৰা আছে চন্দ্ৰ আৰু মংগল, তেওঁলোকৰ মাজত এনিমিটি আছে। আৰু বাকী দেৱতা আৰু দানৱৰ মাজত এনিমিটি থাকে। তো এই এনিমিটিবিলাক লগ্ন কুণ্ডলী চেঞ্জ, এইখন মেষ লগ্নৰ কুণ্ডলী হয়, যেতিয়া বৃষ লগ্নৰ কুণ্ডলী হয় তেতিয়াও বস্তুবিলাক চেঞ্জ হৈ থাকিব মানে এনিমিটিবিলাক। কিন্তু এই যিটো এনিমিটি আছে এইটো পাৰ্মানেণ্ট থাকিব। লগ্ন কুণ্ডলীৰ মতে টেম্পৰাৰী এটা ফ্ৰেণ্ডশ্বিপ এটা গঠন হৈ উঠে। তো প্ৰতিখন লগ্ন কুণ্ডলীৰ বিষয়ে আমি ব্ৰিফ ডিছকাছ কৰিম, কিন্তু আমি এই আজিৰ ভিডিঅ'টোত ডিছকাছ কৰিবলৈ গৈ আছোঁ এই হাউচেছবিলাকৰ ছিগনিফিকেঞ্চ কি হয়, হাউচেছবিলাকে বুজাই কি। মই যে আপোনাক কৈ আছোঁ যে প্লেনেটবিলাকে ডিফাৰেণ্ট ডিপাৰ্টমেণ্টছ পাইছে, কি ডিপাৰ্টমেণ্টছ পাইছে, কি পাইছে। আপুনি ছাপ'জ আপোনাৰ লাভৰ ক্ষেত্ৰত কিবা এটা চলিউশ্যন লাগে, আপুনি কোনটো হাউচ চাব ইয়াৰে। সেই বস্তুখিনি আমি এই ভিডিঅ'টোত ডিছকাছ কৰিবৰ কাৰণে গৈ আছোঁ। আৰু এটা কথা কওঁ, এই ৰাহু আৰু কেতুক ইয়াতে মই ইনক্লুড কৰা নাই, কাৰণ তেওঁলোক হ'ল ছায়া গ্ৰহ। ৰাহু হ'ল আমাৰ শনি দেৱতা ছায়া গ্ৰহ আৰু কেতু হ'ল মংগল দেৱতা ছায়া গ্ৰহ। তো তেওঁলোকৰ নিজস্ব কোনো ৰাশি নাথাকে। তো আহক আমি ষ্টাৰ্ট কৰোঁ যে কোনটো ঘৰে কি বুজাই আছে। ইয়াতে মই লিখি ৰাখিছোঁ, যিটো ফাৰ্ষ্ট হাউচ আছে, ফাৰ্ষ্ট হাউচ সেইটো আমাৰ নিজকে বুজায়। আমি নিজকে আমি কেনেকুৱা হ'ম, আমাৰ ৰং ৰূপ আকাৰ চৰিত্ৰ কেনেকুৱা হওক। ইয়াতে যদি কোনোবা বৃহস্পতি দেৱতা বহি আছে আমি ৰিলিজিয়াছ হ'ম। যদি ৰাহু কেতু একেলগে বা ৰাহু আৰু শনি দেৱতা একেলগে বহি আছে আমি বেয়া বস্তুৰ ফালে ঢাল খাব, আমাৰ প্ৰবৃত্তিবিলাক মাদক জাতীয় বস্তুৰ ফালে ঢাল খাব পাৰে। তো এই কেছবিলাক সেনেকুৱা। আৰু ইয়াতে আমাৰ এই 4টা যিকেইটা ঘৰ, এইকেইটা আমাৰ বহুত ইম্পৰ্টেণ্ট ঘৰ হয়, কেন্দ্ৰৰ ঘৰ বুলি কয়। কেন্দ্ৰ মানে ইম্পৰ্টেণ্ট। আৰু এই যিকেইটা ঘৰ হয় ত্ৰিকোণৰ ঘৰ, এই দুটা বহুত ইম্পৰ্টেণ্ট ঘৰ হয়। ত্ৰিকোণ আৰু এই দুটা ত্ৰিকোণ আৰু মাজৰ 4টা কেন্দ্ৰ, এইকেইটা কেন্দ্ৰ আৰু ত্ৰিকোণ বুলি ক'লে গম পাব যে তাতে যোনে বহে মানে এইটো এটা ভাল আৰু শুভ ঘৰ হয়, এইকেইটা শুভ ঘৰ হয়। তাৰপিছত আপোনাৰ বেয়া ঘৰৰ ভিতৰত মই এই 4টাকে মই বেয়া ঘৰ বুলি হেৰি কৰোঁ। কিন্তু বস্তুটো কি যে আজিকালি এই ঘৰটোক মানে চবতকৈ কম বেয়া, মানে তাৰপিছত বেয়া হ'ব এইটো, তাৰপিছত বেয়া হ'ব এইটো। আৰু 12 নম্বৰ ঘৰটো, চৰি দেই, এইটো হ'ল আপোনাৰ থাৰ্ড হাউচ,
6th হাউচ, 8th হাউচ আৰু 12th হাউচ মই 11ত চিন দিছিলোঁ। তো 12th হাউচটো আপোনাৰ চবতকৈ বেছি বেয়া, তাৰপিছত কম বেয়া এইটো, তাৰপিছত কম বেয়া এইটো, আৰু তাৰপিছত কম বেয়া এইটো। তো যিহেতু এইটো ঘৰ চবতকৈ কম বেয়া, তো এইটো ঘৰক আমি ধৰা ছাম হাউচ হিচাপেও কম্পেয়াৰ কৰিব পাৰোঁ। ছাম হাউচ মানে ভালো নহয় বেয়াও নহয় মানে, আৰু এইটো ঘৰ আমাৰ ছাম হাউচ আৰু দুটা ঘৰ আছে ঘৰ, এইটো এটা ছাম হাউচ আৰু এইটো এটা ছাম হাউচ, আৰু এই দুটা ছাম হাউচ আছে। তো ছাম হাউচৰ ভিতৰত যদি চবতকৈ বেয়া বুলি কওঁ তেতিয়া এইটো ঘৰ হ'ব, চবতকৈ ভাল এইটো, ছেকেণ্ড এইটো, আৰু থাৰ্ড এইটো মানে। তো মানে ঘৰবিলাক ভাল আৰু বেয়া মই ক্লাছিফিকেশ্যন এটা কৰি দিছোঁ, কিন্তু কিহৰ কাৰণে ভাল হ'ল কিহৰ কাৰণে বেয়া হ'ল সেইখিনি আমি ডিছকাছ কৰিম। তো আপুনি গম পালোঁ যে এইটোতো ভাল হ'বই লাগিব, এইটো আমি নিজে হয়, যিটো আমাৰ লগ্ন হয় এইটো হয় আমাৰ, আমি ফাৰ্ষ্ট হাউচত বহি থাকিলে আমাৰ এইটো নিজে হয় মানে। তো ছেকেণ্ড ঘৰটো মই ছাম হাউচ বুলিয়ে কৈছোঁ, এইটো আমাৰ ছেভিংছ, আমাৰ ৰিলেটিভছ, আমাৰ স্পীচৰ ওপৰত জড়িত। ইয়াতে যদি কোনোবা আপোনাৰ যদি ভাল ভাল গ্ৰহ কিছুমান বহি থাকে, আপুনি ধুনীয়া কথা ক'ব পৰা হ'ব মানে, ধুনীয়া এটা আপুনি য'তে নাযাওক কিয় আপুনি কথাৰে মানুহে আপোনাক চিনি পাব, ইমান ভাল কথা ক'ব পৰা হ'ব। থাৰ্ড হাউচটো মই ছাম হাউচ বুলি কিনে কৈছোঁ। ট্ৰিক হাউচৰ, ট্ৰিক মানে বেয়া আৰু ছাম মানে মিডিয়াম আৰু। তো ট্ৰিক হাউচ এই চাৰিটাৰ ভিতৰত চবতকৈ কম বেয়া এই থাৰ্ড হাউচটোৱে হয়, থাৰ্ড হাউচটোৱে হয়। তো এইটো ঘৰেৰে আমি পৰাক্ৰম চাম, নিজৰ এক্সাইটমেণ্ট চাম, সৰু ভাই ভনী চাম, ডিজায়াৰ, সাহস, এক্সট্ৰা আমি ভাগদৌৰ ক'ৰবাত কৰিব লাগিব নেকি কাম এটা কৰিবৰ কাৰণে, সেই বস্তুখিনি আমি এই ঘৰটোতে চাওঁ। তো এই ঘৰটো আমি এক্সট্ৰা যিহেতু কাম কিছুমান কৰিব লাগে সেইকাৰণে অলপ বেয়াত পৰে, এক্সট্ৰা মেহনতৰ ঘৰ হয় এই ঘৰটো, কিন্তু হ'লেও মানে এই ঘৰটো মানে বেয়া ঘৰৰ ভিতৰত চবতকৈ ভাল আৰু মানে সেনেকুৱা আৰু ছাম ঘৰৰ ভিতৰত চবতকৈ বেয়া মানে। বুজি পাইছে চাগে কি ক'ব ট্ৰাই কৰি আছোঁ। আৰু এই চাৰিটা ঘৰ বহুত মষ্ট ইম্পৰ্টেণ্ট ভাল ঘৰ, আৰু এইটোও ভাল ঘৰ। তো ফ'ৰ্থ হাউচটো আমি কৈছোঁ বহুত ইম্পৰ্টেণ্ট ঘৰ হয়। ইয়াৰ পৰা আমি আমাৰ নিজৰ মাদাৰক চোৱা যায়, গাড়ী ভূমি বাহন, আমাৰ লাক্সাৰী সুখ সুবিধাৰ ঘৰ হয়। তো আপুনি গাড়ী ৰিলেটেড, বাহন ৰিলেটেড, ভূমি ৰিলেটেড কিবা ট্ৰাবল যদি পায়, এই ঘৰটো আপুনি চাব, এই ঘৰটোত কোন আছে, এই ঘৰটো কাৰ দশা চলি আছে, কাৰ গোচৰত কি চলি আছে, আৰু কাৰ দৃষ্টি আছে, গোটেইখিনি আপুনি কনচিডাৰ কৰিব লাগিব। আৰু বহুত ডাঙৰ এটা টপিক নহয় বস্তুটো, হয় বহুত ডাঙৰ টপিকহে হয় বাৰু, তথাপিতো আপুনি বেচিক্সখিনি যদি ক্লিয়াৰ থাকে তেতিয়া আপুনি গম পাব যে এই ঘৰটোত যিখিনি কেছ কাম হৈ আছে কিহৰ কাৰণে হৈ আছে আপোনাৰ। নেক্সট আপোনাৰ এই ঘৰটো মই কৈছোঁ যে ত্ৰিকোণৰ ঘৰ হয়, এইটো আমাৰ প্ৰেম, সন্তান, উচ্চ শিক্ষা, বহুত ভাল ভাল বস্তু পায়, বস্তু এই ঘৰটোতে আমি চাওঁ। 6 নম্বৰ হাউচটো হ'ল আমাৰ ধাৰ, ৰোগ, ঋণ, কম্পিটিশ্যন, শত্ৰুৰ ঘৰ। তো ঘৰটো মই বেয়া বুলি কৈছোঁৱে অলৰেডি, এইকেইটা ঘৰ বেয়া বুলি কৈছোঁৱে, আৰু এইটো বেয়াৰ ভিতৰত চবতকৈ কম বেয়া। তো এই ঘৰটোৰে কিয় বেয়া বুলি কৈছিলোঁ, আমাৰ ধাৰ, ক'ৰবাৰ কম্পিটিশ্যন, কিবা শত্ৰু, এই ঘৰটোৰে আমি চাওঁ, সেইকাৰণে এই ঘৰটো বেয়া, ত্ৰিক ঘৰত পৰে, ত্ৰিক বুলি কয়, ছাম বুলি কয়, ছাম, আৰু এইকেইটা ভিতৰত ভাল ঘৰটো গম পালে, আৰু এইকেইটা ত্ৰিকোণ বুলি কয়, আৰু এইকেইটা কেন্দ্ৰ বুলি কয়, কেন্দ্ৰ ঘৰ। তো নেক্সট আহিলোঁ আমাৰ 7th হাউচটো। বস্তুটো আমি এনেকৈ এণ্টি ক্লক ৱাইজ গৈ আছোঁ দেই, মই এনেকৈ বুজাই আছোঁ। প্লেনেটবিলাকে এনেকৈ মুভ কৰে, কিছুমান এক্সেপশ্যন, বক্ৰী বুলি কয় এক্সেপশ্যনটোক, কিন্তু প্লেনেটবিলাকে 1 2 3 4 এনেকৈ মুভ কৰে। আৰু এই ঘৰবিলাকো মই সেনেকৈ বুজাই আছোঁ। এইখন নৰ্থ ইণ্ডিয়ান ষ্টাইলৰ কুণ্ডলী হয়, আৰু ছাউথ ইণ্ডিয়ানটো আৰু বেলেগ হ'ব। ইয়াতে হাউচেছবিলাক ফিক্স থাকিব, যে হাউচ 1 বুলি কোৱাৰ লগে লগে এইটো হাউচ, 7 বুলি কোৱাৰ লগে লগে এইটো হাউচ, 10th বুলি কোৱাৰ লগে লগে এইটো হাউচ। ইয়াতে এই নাম্বাৰবিলাক চেঞ্জ হৈ যাব, 1 2 3, এই নাম্বাৰবিলাক ৰাশিবিলাক চেঞ্জ হৈ যাব। ইয়াতে কোন প্লেনেট বহে সেইবিলাকো চেঞ্জ হৈ যাব, মাত্ৰ এই হাউচেছবিলাক ফিক্স থাকিব। এইটো দেখুৱাৰ লগে লগে গম পাই যাব যে 12 নম্বৰ ঘৰ, এইটো দেখুৱাৰ লগে লগে গম পাই যাব যে 8 নম্বৰ ঘৰ। কিন্তু এই প্লেনেটবিলাক চেঞ্জ হ'ব, ৰাশিবিলাক চেঞ্জ হ'ব, এইবিলাক চব চেঞ্জ হ'ব, খালি হাউচেছবিলাক ছেইম থাকিব। মই যদি আপোনাক কওঁ এই হাউচটো 4 নম্বৰ হাউচ, এইটো হাউচ আপোনাৰ সদায় পত্নীৰে ঘৰ হ'ব। নৰ্থ ইণ্ডিয়ান ষ্টাইলত যিখন কুণ্ডলী মই দেখাই আছোঁ সেইখনত হাউচেছবিলাক ফিক্স থাকে। তো পত্নীৰ হাউচ, ডেইলি ৱেজেছৰ হাউচ, পাৰ্টনাৰশ্বিপৰ হাউচ, তো এইটো বহুত ইম্পৰ্টেণ্ট ঘৰ হয়, আমাৰ কেন্দ্ৰৰ ঘৰ হয়। 8 নম্বৰ হাউচ মই কৈছোঁ বেয়া ঘৰ, এইটো মৃত্যু, সুখ, ডিপ ৰিচাৰ্চ, কিছুমান চাইণ্টিষ্ট থাকে তেওঁলোকে ডিপ ৰিচাৰ্চত জড়িত হৈ থাকে, তেওঁলোকো এই ঘৰটো ভাল যদি কিবা প্লেনেট বহি থাকে তেওঁলোক সেনেকুৱা টাইপৰ বস্তুত গুচি যায় মানে, নিজৰ মাজতে মানে মগ্ন হৈ থাকে। আৰু এইটো ঘৰটো ত্ৰিকোণৰ ঘৰ, মই কৈছোঁ অলৰেডি, ভাগ্য, আমাৰ ফাদাৰক চোৱা যায়, আমাৰ ৰিলিজিয়াছ আমি কিমান হ'ম সেই বস্তুটো চোৱা যায়। এই ঘৰটো আমাৰ কেন্দ্ৰৰ ঘৰ হয়, বহুত ইম্পৰ্টেণ্ট ঘৰ,
কৰ্মসংস্থাপন আৰু আমাৰ কৰ্মস্থান আৰু মান সন্মানৰ ঘৰ হয়। তো এইটো আমাৰ ইউথ জেনেৰেশ্যনৰ মাজতো নিজৰ কামটো আৰু লাভটো এই দুটাই ইছ্যু যিমানখিনি আহে সেই দুটা ৰিলেটেডে ইছ্যু আহে। তো এই দুটা ঘৰ বহুত ইম্পৰ্টেণ্ট ঘৰ হয়। আৰু লগতে নেক্সট ঘৰটো আমাৰ লক্ষীস্থান হয়। লক্ষীস্থান এইটো এটা আমাৰ যিখিনি ডিজায়াৰ্ছ আছে ফুলফিল হ'বনে নাই, ইচ্ছা পূৰণ হ'বনে নাই, সেই বস্তুখিনি আমি এই ঘৰটোৰ পৰা চোৱা যায়। এইটো বেয়া হয়, এইটো যদি কোনোবা এইটো ঘৰটোৱে বেয়া আৰু বেয়া যদি কোনোবা গ্ৰহ বহি থাকে আপোনাক সেই জেলত পঠাই দিব পাৰে, কোনোবা আইচলেটেড প্লেচত পঠাই দিব পাৰে, ফৰেইনত আপোনাক পঠাই দিব পাৰে য'ত আপুনি ফেমিলিৰ লগত আপুনি লগ নহ'ব। কিন্তু ফৰেইন ছেটেলমেণ্টটোতো আজিকালি ভাল বুলিয়ে ধৰা হয়, আৰু আজিকালি টেকন'লজিৰ যুগ হয় যিহেতু। তথাপিতো ঘৰটো ব্যয়স্থান হয়, আপোনাৰ হস্পিটেলৰ খৰচা কৰাই দিব পাৰে, আপোনাৰ পকেটৰ পৰা আপোনাৰ ফেমিলিৰ নামত খৰচা হৈ যাব পাৰে, তেতিয়াও আপোনাৰ হস্পিটেলৰ খৰচাৰ ভিতৰতে ধৰা যাব। তো বস্তুবিলাক সেনেকুৱা। ঘৰবিলাকৰ বিষয়ে গম পাইছে, এইকেইটা কেন্দ্ৰৰ ঘৰ, দেন এই দুটা ত্ৰিকোণৰ ঘৰ, এই চাৰিটা ত্ৰিকঘৰ। ত্ৰিকৰ ভিতৰতো এইটোক আপুনি চাম বুলি কিনেও ধৰিব পাৰে। চাম মানে মিডিয়াম আৰু ইমান বেয়াও নহয়। বেয়া নোহোৱা ঘৰৰ ভিতৰত এইটো চাম আৰু এইটোকো চাম বুলিয়ে ধৰিলে। তো এইটো ঘৰো মানে আপুনি ধৰিব পাৰে চাম বুলি। তো গম পাইছে আপোনালোকে যে ঘৰকেইটা যিকেইটা দেখাইছোঁ, ঘৰকেইটা আপুনি ফিক্স থাকিব, মানে আপুনি যি কুণ্ডলীয়ে নাচাওক কিয় আপোনাৰ এই ঘৰটো দেখুৱাৰ লগে লগে কৰ্মস্থান, এই ঘৰটো দেখুৱাৰ লগে লগে আপোনাৰ ফাদাৰৰ স্থান, আপোনাৰ ৰিলিজিয়াছনেছৰ স্থান। কোনোবা মানুহ ৰিলিজিয়াছ হয়নে নহয় এই ঘৰটো চোৱাৰ লগে লগে গম পাব। তাতে যদি কোনোবা মাৰক গ্ৰহ থাকে, অকাৰক গ্ৰহ থাকে, মাৰক মানে আপোনাৰ মেলেচিয়াছ আৰু বেয়া, আৰু য়োগকাৰক মানে ভাল প্লেনেট, যোনে আপোনাক পজিটিভ ৰিজাল্ট দিব। মাৰকে নেগেটিভ ৰিজাল্ট দিব, চিম্পল কনচেপ্ট। তো আপুনি সেই বস্তুটো বুজি পাইছে নিশ্চয়, যে এই ঘৰকেইটা চোৱাৰ লগে লগে গম পাব যে মোৰ এইটো প্ৰব্লেম হৈছে, তো মই এইটো কৰিব লাগে। আৰু বস্তুখিনি এই ঘৰকেইটাৰ ভিতৰতে গোটেইখিনি ইছ্যু হেৰি হৈ থাকে। আৰু আমাৰ শৰীৰৰ যিবোৰ পাৰ্টছ থাকে সেইবোৰো এই ঘৰটোতে চোৱা যায়। তো মই সেইবোৰৰ বিষয়ে লাহে লাহে ডিছকাছ কৰিম, কিন্তু যিখিনি মেইন বস্তু হয় আমাৰ জীৱনত লগা বস্তু, এই গোটেইখিনি ইয়াতে বহাই থৈ দিয়া আছে। আৰু এইটো ফাৰ্ষ্ট ভিডিঅ' হয়, ইয়াৰ পাছৰ ভিডিঅ'টোত মই ডিগ্ৰীৰ বিষয়ে আলোচনা কৰিম, আমাৰ লগ্ন কুণ্ডলীবিলাকৰ বিষয়ে আলোচনা কৰিম। তো সেইবোৰ আপোনালোকে এটা এটাকৈ যদি চাই থাকে, 11 নম্বৰ ভিডিঅ'টোৱে ক্লিয়াৰ কৰাৰ পাছতে আপোনাৰ ভাল বেচিক্সটো ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব। মই কৈছোঁ নহয়, আপুনি একদম আপুনি নিজৰে নহয়, আপুনি নিজৰ গোটেই ফেমিলিৰে চবৰে আপুনি কুণ্ডলী চাব পৰা অৱস্থাত আহি যাব। তো আজিলৈকে এই ভিডিঅ'টো ইয়াতে সামৰিম। আশা কৰিছোঁ ভাল লাগিছে ভিডিঅ'টো, আৰু যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।